हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल। आज अन्य एटी भिडिओ मैं आपलोक पुनर्बार जानाइছো स्वागत। आज मैं आपलोकले एटा नतुन भ्लग भिडिओ লৈ আহিছো আৰু আজি भ्लगটো যি সকলে মোৰ ৰেগুলাৰ ভিউয়াৰ্स হয় সেই সকলে গম পাইছে চাগে যে মই এতিয়া মা ঘৰত আছো আৰু আমাৰ মা ঘৰ ফ্ৰণ্টত হৈছে বিয়া আৰু আজি স্পেশালি বিয়াৰ দৃশ্যসমূহে মই দেখাম আজিৰ ব্লগটো আৰু অসমীয়া বিয়া এখন আপোনালোকক কেনেকৈ কিদৰে পতা হয় সকলোখিনি মই দেখাবলৈ চেষ্টা কৰিম। ব্লগটো চাই যাব আৰু যদিহে ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব। আহক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হিয়ার বাহির করে হুয়ানা খুরেরে দিয়ানা প্রেরণা হিয়ারে খাবতির হুয়ানা প্রেমর চুত পাখনা প্রেমর চুত পাখনা প্রেমর চুত পাখনা ওলাই আছো বিয়া খাবলৈ যাম আৰু এতিয়া ভিডিঅ'টো চাই যাব আপোনালোকে। হিয়ার বাহির করে হুয়ানা খুরেরে দিয়ানা প্রেরণা হিয়ারে খাবতির হুয়ানা প্রেমর চুপ পাখনা প্রেমর চুপ পাখনা প্রেমর চুপ পাখনা হিয়ার বাহির করে হুয়ানা খুরেরে দিয়ানা প্রেরণা হিয়ারে খাবতির হুয়ানা প্রেমর চুপ পাখনা গীতেরে খুরেরে হিয়ারা বেগেরে প্রণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হবলে পুৰণ মোৰ চকুৰ ভাষাৰ কুৱানা গীতেৰে খুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হবলে পুৰণ মোৰ চকুৰ ভাষাৰ কুৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়। এতিয়া আমি আহিলোঁ খানা খাবলৈ আৰু আজিৰ খানাত আছে পোলাও, মাংস, পনীৰ আৰু মটন, চিকেন, সৰু সৰু আলুগুটি, টেঙা। ঠিক আছে খাই লওঁ। খাই মেলি আজৰি হ'লোঁ। এয়া বিয়া ঘৰ বতৰ চাওকচোন, গোটেই ডাৱৰীয়া। এয়া চাওক গোটেই ট্ৰেফিক জাম হৈ গৈছে আমাৰ ঘৰৰ সন্মুখত। গাড়ীয়ে গাড়ী গোটেই গাড়ী বহুত দূৰলৈকে আছে। এইডোখৰতো ট্ৰেফিক জাম হৈ গৈছে পুৰা। ভালো লাগিছে বাৰু চাই থাকি। এয়া চাওক জোৰোণৰ গাড়ী এইডোখৰ বহুত দূৰলৈকে আছেগে। A few minutes later. আমি আকৌ বিয়া খাবলৈ আহিছোঁ। হিয়ার বাহির করে হুয়ানা খুরেরে দিয়ানা প্রেরণা হিয়ারে খাবতির হুয়ানা প্রেমর চুত পাখনা প্রেমর চুত পাখনা প্রেমর। এয়া আমি বিয়া খাবলৈ আহিছোঁ। হেল্ল' গাইজ, মই এতিয়া আহিছোঁ বিয়া খাবলৈ আৰু এয়া আমাৰ গাঁৱৰে মোৰ ভাইটি এটা। হাই কৈ দে আকৌ। এয়া মোৰ ছাবস্ক্ৰাইবাৰো হয়। ভালেই লাগিলে আৰু খাই মেলি এতিয়া আহিলোঁ।
আমাৰ দেহা মানুহ এইয়া এগৰাকী যে দেখিছে মোৰ লগৰ সখী হয় আৰু আমাৰ দেউতা মাষ্টৰণী বাইদেউ হয়। হেল্ল' গাইজ, মই এতিয়া বিয়াতে আছিলোঁ আৰু যিহেতু আমাৰ সন্মুখতে হৈ আছে এতিয়া ইয়াতে ৰৈ আছোঁ আৰু মানুহ চানুহ ইমান হোৱা নাই। এয়া আমি বিয়া খাই আগফালে ৰৈ আছোঁ, ফটো চটো তুলিছোঁ। এয়া মোৰ দাদা হয়। বিয়া খাই কেনেকুৱা লাগিলে? মজা লাগিলে, মজা। খানাটো একদম মানে আল্টিমেট। মজা লাগিলে, মাটনটো মজা হৈছিলে। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ চুপাখনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ দুচকুৰ ভাষাৰ কোৱানা জোৎস্না হৃদয়ৰে হাসনা তুমি মোৰ মন জোৎস্না হৃদয়ৰে হাসনা বিয়াৰ কেইখনমান ফটো আপোনালোকলৈ বুলি আগবঢ়ালোঁ, আশা কৰোঁ চাই ভাল পাব। আৰু ভিডিঅ'টো যদি অকণমান ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ঠিক আছে, বাই বাই। আজিলৈ আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে।